চিমনাবস্তি স্বাস্থ্য কেন্দ্ৰৰ মেলেৰিয়া বিভাগৰ দ্বাৰা বিশ্ব মেলেৰিয়া দিৱস উদযাপন। প্ৰত্যেক বছৰৰ 25 এপ্ৰিল তাৰিখে বিশ্ব মেলেৰিয়া দিৱস হিচাপে উদযাপিত হৈ আহিছে। তাৰে পৰিপ্ৰেক্ষিতত চিমনাবস্তি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুখ্য স্বাস্থ্য বিষয়া ডক্টৰ পঞ্চম কুমাৰ বৰা ডাঙৰীয়াৰ সহযোগত আৰু গৃহ পৰিদৰ্শক ধৰ্মেন্দ্ৰ কুমাৰ নাথ ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি মিছা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত, চিমনাবস্তি কেথলিক মিছন হাইস্কুলত, ভৰিধোৱা মধ্য ইংৰাজী বিদ্যালয় আৰু ডিজুভেলী চাহ বাগিচাৰ প্ৰাংগণত বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। উল্লেখিত আটাইকেইটা স্থানতে ৰাতিপুৱাৰ ভাগত ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণে বেনাৰ পোষ্টাৰ হাতত লৈ পদযাত্ৰা কৰি মেলেৰিয়া শূন্য কৰাৰ সময়ত বিনিয়োগ উদ্ভাৱন আৰু কাৰ্যকৰী কৰি আহক, মেলেৰিয়া মুক্ত ভাৰত কৰোঁ আহক আদি শ্লোগানেৰে ৰাজপথত মুখৰিত কৰি তোলা দেখা পোৱা যায়। দুপৰীয়া ভাগত একোখনকৈ সজাগতা সভা অনুষ্ঠিত কৰা হয়। মেলেৰিয়া ৰোগৰ কাৰণ, লক্ষণসমূহ, প্ৰতিকাৰ আৰু কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত জনসাধাৰণক বুজাই দিয়া পৰিলক্ষিত হয়। আজিৰ এই কাৰ্যসূচীত গৃহ পৰিদৰ্শক ধৰ্মেন্দ্ৰ কুমাৰ নাথ ডাঙৰীয়া, ক্ষীৰকান্ত ভাৰতী ডাঙৰীয়া, SW সকল ওম প্ৰকাশ লোহাৰ, মৃদুল বৰা, অনুপম বৰ্মন, বিপুল টছা, আফাছুদ্দিন আহমেদ, নৱাজ ৰহমান, ইলিয়াছ লাকৰা, আশাকৰ্মীসকল আৰু উল্লেখিত স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়।